হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি এটা চিকেন বিৰিয়ানী ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰেচিপিটো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। বলক তেতিয়াহ'লে আজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। প্ৰেছাৰ কুকাৰটো গৰম হোৱাত মই 4 চামুচমান তেল দি লৈছিলোঁ। এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজ মই আধা কিলোতকৈ বেছি লৈছোঁ। মই পিঁয়াজখিনি এই ধৰণে সৰু সৰুকৈ কাটি লৈছোঁ আৰু মই পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। গেছটো হাই ফ্লেমতে ৰাখিছোঁ মই। এতিয়া মই এইখিনি ভালদৰে লৰাই ভাজি থাকিম কালাৰ অহালৈকে। এতিয়া মোৰ পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গ'ল। দেখিছে কালাৰটো ধুনীয়াকৈ উঠিছে। এতিয়া মই এইখিনি এখন প্লেটত কাঢ়ি ল'ম। চাউলখিনি মই 10 মিনিটমান তিয়াই থৈছিলোঁ। এতিয়া মই এই ধৰণে ৰাখিছোঁ আৰু এইখিনি মই আদা নহৰু বটি লৈছোঁ আৰু এয়া 2টা তেজপাত, লং, ইলাইচি আৰু ডালচেনি আছে। এইখিনি মই দৈ লৈছোঁ আৰু এয়া পিঁয়াজ মই এই ধৰণে ফ্ৰাই কৰি লৈছোঁ। এইকাৰণে আধা কিলো লৈছোঁ মই। আৰু এইখিনি মই লৈছোঁ মছলা। এইখিনি হৈছে বিৰিয়ানী মছলা, এইখিনি হৈছে জিৰা গুড়ি, এইখিনি হৈছে গৰম মছলা আৰু এইখিনি মই লৈছোঁ ৰেড চিলি পাউডাৰ আৰু এইখিনি লৈছোঁ ধনিয়া গুড়ি। জিৰা গুড়িখিনি মই দি দিলোঁ আৰু এইখিনি গৰম মছলা হয় আৰু এয়া ৰেড চিলি পাউডাৰ মই অলপমান দিছোঁ আৰু এইখিনি ধনিয়া গুড়ি হয় আৰু এইখিনি বিৰিয়ানী মছলা। মই গোটেইখিনি মছলা 2 চামুচকৈ লৈছোঁ আৰু মই ফ্ৰাই কৰি লোৱা পিঁয়াজ অলপমান দি দিছোঁ। মই কাঁচৰ বাতিটো সলাই লৈছোঁ সৰু হয় বাবে আৰু মই দৈখিনি দি দিছোঁ। আপোনালোকক দেখুওৱা নহ'ল। এতিয়া এইখিনি মই ভালদৰে সানি ল'ম। 2 চামুচমান আদা নহৰু লৈছোঁ মই। মাংসখিনি আৰু এবাৰ মই ভালদৰে সানি ল'ম। এতিয়া মই আধা চামুচমান নিমখ এড কৰিছোঁ। 1 চামুচ মই ৰংগুড়া লৈছোঁ আৰু অলপমান মই জালুকৰ গুড়ি লৈছোঁ। এইখিনি এতিয়া মই 1 ঘণ্টামানৰ বাবে ঢাকনিখন দি থৈ দিম। মই 1 লিটাৰমান পানী লৈছোঁ। ইয়াত মই অলপমান গোটা জিৰা দি দিছোঁ, 2টা তেজপাত দি দিলোঁ মই আৰু ডালচেনি দি দিলোঁ এয়া আৰু লং আৰু ইলাইচি অলপমান দি দিছোঁ আৰু 1 চামুচ মিঠাতেল দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে উতলিব দিম। তেলখিনি মই পিঁয়াজ ফ্ৰাই কৰি লোৱা তেলেই লৈছোঁ। এতিয়া অলপ আৰু মই তেল এড কৰিম ইয়াত। এতিয়া মই এইখিনি গোটা মছলা তেলত দি দিম। পানীখিনি ধুনীয়াকৈ উতলি আহিছে। এতিয়া মই ইয়াত চাউলখিনি দি দিম। চাউলখিনি মই 70% মান সিজাবলৈ দিম আৰু মই পানীখিনিত 1 চামুচমান নিমখ এড কৰিছিলোঁ। আপোনালোকক দেখুওৱা নহ'ল। মই গোটেইখিনি ধুনীয়াকৈ দি দিছোঁ। এতিয়া মই এইখিনি ঢাকনি দি থৈ দিম। এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি তেলত দি দিলোঁ।
এতিয়া মই 3 মিনিটমানৰ বাবে ঢাকনিখন দি থৈ দিম। এইখিনি মই চাউলৰ পানী ৰাখিছোঁ চাউলখিনি সিজাবলৈ দিয়াৰ গন্ধটো ধুনীয়াকৈ ওলাইছে। এতিয়া মই এইখিনি আৰু 5 মিনিটমানৰ বাবে ভাজি ল'ম। চাউলখিনি মোৰ সিজা হৈ গ'ল। এতিয়া মই এইখিনি ওলাই ল'ম। মাংসখিনিত এইদৰে অলপ অলপ পানী থাকিলে ভাল হয়, বিৰিয়ানীখিনি তলত লাগি নধৰিব। এতিয়া মই চাউলখিনি দি দিলোঁ। মই ইয়াত অলপমান মিঠাতেল লৈছোঁ আৰু ৰাখিছিলোঁ সেইখিনি এতিয়া ইয়াত দি দিম। আৰু মোৰ তাত ধনিয়া আৰু পুদিনাৰ পাত আজি নাই, সেইবাবে মই দিব নোৱাৰিলোঁ। আপোনালোকৰ তাত ধনিয়াৰ পাত আৰু পুদিনাৰ পাত থাকিলে দি দিব, গোন্ধটো আৰু ধুনীয়া ওলাব। ঘি খাই যদি আপোনালোকে ঘি দিব পাৰিব আৰু মই 2টা কেঁচা জলকীয়া দিছোঁ ফ্লেভাৰৰ বাবে। এতিয়া মই ঢাকনিখন দি দিলোঁ। গেছটো হাই ফ্লেমতে ৰাখিছোঁ। এটা মই চিটি যাব দিম। ঢাকনিখন ওলাই দিয়াৰ লগে লগে ইমান ধুনীয়া এটা গোন্ধ ওলাইছে নহয়। দেখিছে চাউলকেইটা এটা এটা হৈছে। এতিয়া মই এইখিনি এখন থালিত ওলাই লওঁ। দেখিবলৈ কিমান ধুনীয়া হৈছে দেখিছে, বগা হালধীয়া দুয়োটা চাউলেই আছে। আৰু মই এইখিনি মাংসৰ কাৰী বনাইছিলোঁ আৰু কাষত পিঁয়াজ লৈছোঁ এইদৰে আৰু এইদৰে খাম আৰু। এয়া মোৰ হাতৰ চিকেন বিৰিয়ানী, খাবলৈ টেষ্টিয়ে হৈছিলে। ৰেচিপিটো চাই কেনেকুৱা পালে বাৰু? যদি ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।